Hello everyone. খিনি আৰু লগতে জলকীয়াকেইটাও দি দিছোঁ আৰু আপোনালোকৰ দিয়া মেলাবোৰ দেখাই থকা নাই আৰু ডাইৰেক্ট মাংসখিনি দিহে দেখাই দিছোঁ আৰু ভিডিঅ'টো মানে যিমান পাৰোঁ শ্বৰ্ট কৰিব চেষ্টা কৰিছোঁ আৰু আপোনালোকে লং কৰিলেও বেছিকৈ আমনি পাই যায় ভিডিঅ'বোৰ চাই সেইবাবে আৰু মোৰো মানে গৰম লাগিছে আৰু ডাইৰেক্ট দি আপোনালোকক ডাইৰেক্ট মাংসখিনি কেৰাহীত দেখাই দিছোঁ আৰু এতিয়া অকণমান মাংসখিনি ভাজি লওঁ।
minutes later. আৰু এতিয়া থালিখন আপোনালোকক এনেই অকণমান সজাই দেখাইছো আৰু আজি একোৱে বনোৱা নাই মাংসৰ বাদে একোৱে বনোৱা নাই যেহেতু বহুত বেছি গৰম পৰিছে আৰু গৰমত বনাই থাকিবলৈ মন নাযায় আৰু গৰমত মানে ইমান গলা খাই থাকিবও মন নাযায় সেইবাবে চিম্পলকৈ এনেকৈ লাই শাক দি ব্ৰইলাৰ মাংসখিনিকে বনাই মই থৈ দিলোঁ আৰু কেনেকুৱা হৈছে আপোনালোকে ৰেচিপিটো কমেণ্ট কৰি জনাব আৰু লগতে মায়ে এয়া দুডোখৰ নেমু কাটি দিছে আৰু এনেকৈ আপোনালোকক অকণমান সজাই দেখালোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ'টো ভাবিছোঁ ইয়াতে সামৰো বুলি ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব বহুত বেছি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰিব নতুন চাওঁকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছোঁ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিছোঁ আপোনালোকে মৰম দিব ছাপোৰ্ট কৰিব বাই বাই